নমস্কাৰ বন্ধু বান্ধৱীসকল শ্ৰদ্ধা ছাবস্ক্ৰাইবাৰসকল সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। মই আজি আপোনালোকক দেখুৱাম আপুনি কেনেকৈ মিছন বসুন্ধৰা 2.0 আপুনি ভূমি পট্টাৰ বাবে বা ভূমিৰ যিকোনো সমস্যাৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব পাৰিব। মোৰ আগৰ ভিডিঅ'ত আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰসকলে বহুত কমেণ্ট কৰি আছে যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব সেয়া আপোনালোকক স্পষ্টভাৱে মোবাইলৰ জৰিয়তে দেখুৱাই দিব লাগে। সেয়াহে আজি এইটো ভিডিঅ' আপোনালোকৰ বাবে আপোনালোকে কেনেকৈ অতি সহজতে মোবাইলৰ জৰিয়তে আপোনালোকে মিছন বসুন্ধৰা 2.0 আপোনালোকে ভূমি পট্টাৰ বাবে বা ভূমিৰ যিকোনো সমস্যাৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব সেয়া আপোনালোকক আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। চেনেলটো যদি নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব প্ৰত্যেকদিন এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিবলৈ। তেতিয়াহ'লে বলক চাই লওঁ আপোনালোকে মিছন বসুন্ধৰা 2.0 কেনেকৈ আবেদন কৰিব পাৰিব ভূমি পট্টাৰ বাবে মোবাইলৰ জৰিয়তে। আৰু আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে কি লাগিব আপোনালোকে ডকুমেণ্ট আপোনালোকে জানি লওক। আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে পোনপ্ৰথমে গাঁওবুঢ়াৰ ওচৰত যাব। প্ৰথমত গাঁওবুঢ়াৰ ওচৰত গৈ আপোনালোকে আপোনাৰ কেনেধৰণৰ মাটি হয়, আপোনাক কিটো ৰিলেশ্যনৰ মাটি হয় আপোনালোকে এইটো গাঁওবুঢ়াক গৈ ক'ব। গাঁওবুঢ়া আপোনাক সেইটো মাটি অনুযায়ী আপোনালোকে এটা চাৰ্টিফিকেট লিখি দিব। আপোনালোকে পিছত এই চাৰ্টিফিকেটখন ইয়াত আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু আপোনালোকক মাটি অনুযায়ী আপোনালোকক ইয়াত ডকুমেণ্ট বিচাৰিব। আপোনালোকে দলিলসমূহ আপোনালোকক ইয়াত যদি বিচাৰে আপোনালোকে ইয়াত ছাবমিট কৰিব লাগিব। আপোনালোকে সেয়াহে আবেদন কৰাৰ পূৰ্বে আপোনালোকে আগত গাঁওবুঢ়াৰ ওচৰত যাব। গাঁওবুঢ়াৰ ওচৰৰ পৰা আহি আপোনালোকে পিছতহে আবেদন কৰিব। আপুনি আবেদন কৰিবলৈ পোনপ্ৰথমে আপুনি গুগলত যাব। গুগলত গৈ চাৰ্চ কৰি দিব বসুন্ধৰা.assam.gov.in বুলি আপুনি চাৰ্চ কৰি দিব। তাৰপিছত আপুনি এটা পেজ আহিব, আপুনি ইয়াত ক্লিক কৰি দিব। অলপ ৱেইট কৰিব। আপুনি পেজটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াৰ পৰা আপুনি ইয়াত কিবা আহিলে আপুনি ক্ল'জ কৰি ল'ব, নহ'লে আপুনি পঢ়ি চাব পাৰে। অলপ ৱেইট কৰিব। তাৰপিছত আপুনি আকৌ ইয়াত কিবা এটা আহিব, আপুনি এইটো ক্ল'জ কৰি দিব। আপুনি ভাষাৰ লেংগুৱেজটো আপুনি ইয়াত চিলেক্ট কৰি দিব, আছামিজ কৰি ল'ব। ইয়াৰ পৰা আপুনি পুনৰবাৰ আহিছে, আপুনি এইটো পঢ়ি ইয়াৰ পৰা ক্ল'জ কৰি দিব পাৰে। কৰিব চাওক ৮০,০০০তকৈ বেছি মানুহ ইয়াৰ পৰা আপোনালোকে চাইছে আবেদন লাভ কৰিছে ইতিমধ্যে। তলত যাব। লাষ্টত এটা আবেদন কৰি দেখুৱাই দিম আপোনালোকে কেনেকৈ আবেদন কৰিব। পোনপ্ৰথমে আপোনালোক দেখুৱাই আছোঁ। আপোনালোকে ইয়াত চাব পাৰিছে দখল চত নথকা আয়তক মাটি কেনেকৈ আবেদন কৰিব। পোনপ্ৰথমে এইটো আছে খেতিৰ চাহ কফি ৰবৰ বাবে খিলঞ্জীয়া লোকে কেনেকৈ বন্দোবস্তি কৰিব। আপুনি তাৰপিছত আপুনি ইয়াত ক্লিক কৰি দিব। যদি আপোনাৰ এইটো ৰিলেশ্যন হয় আপুনি ইয়াত ক্লিক কৰি আবেদন কৰিব পাৰিব। আপোনালোকে ইয়াত ৩ নম্বৰটো চাব পাৰিছে জনজাতি সম্প্ৰদায়ৰ প্ৰত্যেক বংশগত মাটিৰ বন্দোবস্ত। আপোনালোকে যদি এইটো হয় আপুনি ইয়াত ক্লিক কৰি দিব। আপোনালোকে পিছত আবেদন কৰিব পাৰিব। লাষ্টত দেখুৱাই দিম আপোনালোকে কেনেকৈ আবেদন কৰিব। আপোনালোকে ইয়াত ৪ নম্বৰটো ইতিমধ্যে চাব পাৰিছে হস্তান্তৰিত একচনা পট্টাৰ ভূমি পট্টন আপোনালোকে কেনেকৈ আবেদন কৰিব। আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। পিছে আপোনালোকে ৪ নম্বৰটো ইয়াত আছে গোচৰীয়া পট্টাৰ বৃদ্ধিমূলক চৰণীয়া পট্টাৰৰ বন্দোবস্তি। আপোনালোকে ইয়াত ক্লিক কৰি আবেদন কৰিব পাৰিব। কেনেকৈ খাজনা আপুনি ইয়াৰ পৰা দিব পাৰিব অনলাইনত আপুনি ইয়াত চাব পাৰিছে। ৫ নম্বৰত আছে অনলাইন যোগে আপুনি খাজনা পৰিশোধ কৰক। আপোনালোকে ইয়াত ক্লিক কৰি আপুনি খাজনা ইয়াৰ পৰা পৰিশোধ কৰিব পাৰিব অনলাইন যোগে। আপোনালোকে মোবাইলৰ জৰিয়তে মিছন বসুন্ধৰা 2.0 আপোনালোকে অতি সহজতে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে চাইছে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি। পিছত আপোনালোকে চাব পাৰিছে দলিল সূত্ৰে নামজাৰি। তাৰপিছত চাব পাৰিছে বিবাদহীন বটোৱাৰা। আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে অতি সহজতে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত ৩ নম্বৰটো চাব পাৰিছে বিঘাতকৈ কম ভূমি কৃষি ভূমিৰ পৰা আকৃতি ভূমিলৈ পৰিৱৰ্তন। আপোনালোকে কেনেকৈ কৰিব আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ৪ নম্বৰটো হৈছে আবণ্টিত মাটি ম্যাদী পট্টালৈ পৰিৱৰ্তন। এনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব। তলত আৰু আছে আপোনালোকে চাই ল'ব। মই বেছি নেদেখুৱাওঁ, বেছি দেখালে মোৰ ভিডিঅ'টো বেছি দীঘল হৈ গৈ আছে। আপোনালোকক এতিয়া দেখুৱাম আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব। আপোনালোকক এটা আবেদন কৰি দেখুৱাই দি আছোঁ। আপুনি আবেদন কৰিবলৈ আপুনি ইয়াত পোনপ্ৰথমে ইয়াত ক্লিক কৰিব লাগিব। আপুনি যিটো আবেদন কৰিব তাত ক্লিক কৰিব। তাৰপিছত আপুনি আবেদন কৰি ইয়াত ক্লিক কৰিব লাগিব। অলপ ৱেইট কৰিব। তাৰপিছত আপুনি ইয়াত আকৌ ক্লিক কৰিব লাগিব আবেদন কৰক। অলপ ৱেইট কৰিব। তাৰপিছত আপুনি ইয়াত আপোনাৰ মোবাইল নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত মোবাইল নম্বৰটো বহাই দিয়াৰ পিছত আপুনি কেপচাটো ইয়াত ফিল কৰি আপুনি চেণ্ড অ'টিপিত ক্লিক কৰি দিব। চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা অ'টিপি আহিব। অ'টিপিটো আপুনি ইয়াত ছাবমিট কৰিব লাগিব। আপুনি অ'টিপি ছাবমিট কৰাৰ পিছত আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাব। আপুনি নতুন পেজত আপোনাৰ যিসমূহ তথ্য আছে আপুনি তথ্য দিব লাগিব। তাৰপিছত আপুনি আপোনাৰ এড্ৰেছ দিব লাগিব। তাৰপিছত আপোনাৰ যিসমূহ ডকুমেণ্ট বিচাৰিব আপোনাৰ ডকুমেণ্ট দিব লাগিব। আপোনাৰ মাটি অনুযায়ী আপোনাক ইয়াত ডকুমেণ্ট বিচাৰিব। যিসমূহ ডকুমেণ্ট বিচাৰিছে আপোনাৰ ইয়াত ডকুমেণ্ট দিব লাগিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিসমূহ পে' আছে আপুনি পইচা পে' কৰিব লাগিব। তাৰপিছত আপোনাৰ সম্পূৰ্ণ কাম হৈ যাব। তাৰপিছত আপুনি ইয়াৰ পৰা এটা ৰিচিপ্ট পাব। সেই ৰিচিপ্টটো আপুনি ট্ৰেকিং কৰি চাব পাৰিব আপোনাৰ মাটি কিমানলৈকে কি হৈছে, আপোনাৰ কি কাম হৈ আছে
আছে মাটিত আপুনি সম্পূৰ্ণ চাব পাৰিব আজিৰ ভিডিঅ'টো ইমানে আছে মোৰ মোবাইল নম্বৰটো ইয়াত নিদিওঁ কাৰণ মই অলৰেডি সাবমিট কৰিছোঁ মোৰ মোবাইল নম্বৰ দি সেয়াহে মোৰ ইয়াত আকৌ মোবাইল নম্বৰ দি আপোনালোকক দেখুৱালে মোৰ কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেয়াহে মোৰ মোবাইল নম্বৰটো ইয়াত নিদিওঁ আপোনালোকৰ বাবে যদি ভিডিঅ'টো হেল্পফুল হৈছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো চাই বিচন বসুন্ধৰা 2.0 সকলোৱে আবেদন কৰিব পাৰে ভূমি পত্ৰৰ বাবে বা ভূমিত যিকোনো অসুবিধাৰ বাবে আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ জয় অসম আৰু যদি আপোনালোকে আবেদন কৰাৰ সময়ত কিবা অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে মোক SMS কৰিব পাৰিব এইটো ভিডিঅ' ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম লিংক দিয়া থাকিব আপোনালোকে ইনষ্টাগ্ৰাম লিংকত ক্লিক কৰি আপোনালোকে মোক SMS দিব পাৰিব আপোনালোকে যিমান পাৰিম সহায় কৰিম ধন্যবাদ